নমস্কাৰ আজি 15টা কুৱেশ্যন জিকে কুৱেশ্যন আনিছো প্ৰথম কুৱেশ্যন তাৰে পান কাৰ্ডৰ সম্পূৰ্ণ ৰূপটো কি পাৰ্মানেন্ট একাউণ্ট নম্বৰ 2 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি জয়মতী 3 নম্বৰ কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা 4 নম্বৰ কুৱেশ্যন অসম কেশৰী বুলি কাক জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী 5 নম্বৰ কুৱেশ্যন ভাৰতৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নতুন দিল্লীত 6 নম্বৰ কুৱেশ্যন বিশ্বৰ সৰ্বপ্ৰথম আণৱিক বোমা কোন ঠাইত নিক্ষেপ কৰা হৈছিল হিৰোশ্বিমাত 7 নম্বৰ কুৱেশ্যন অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় 1 অক্টোবৰ 8 নম্বৰ কুৱেশ্যন অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো নুমলীগড় 9 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 10 নম্বৰ কুৱেশ্যন অসমত প্ৰথম যাত্ৰীবাহী ৰেল চলাচল কেতিয়া হৈছিল 1884 চনত 11 নম্বৰ কুৱেশ্যন লাইন অফ কণ্ট্ৰল যাক LOC বুলি কোৱা হয় ক'ত অৱস্থিত পাকিস্তান আৰু ভাৰত সীমান্ত 12 নম্বৰ কুৱেশ্যন লাইন অফ একচুৱেল কণ্ট্ৰল LAC ক'ত অৱস্থিত চীন আৰু ভাৰত সীমান্ত 13 নম্বৰ কুৱেশ্যন অসমৰ কোন ঠাইত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কোকৰাঝাৰত 14 নম্বৰ কুৱেশ্যন মহাত্মা গান্ধী সেতু কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে গংগা নদীৰ ওপৰত নেক্সট কুৱেশ্যন 15 নম্বৰ ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি ধলা শদিয়া দলং এই দলংখন 2017 চনৰ 26 মে তাৰিখে উদ্বোধন কৰিছিল ধন্যবাদ আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব